কি হৈছে দাদা? কি হৈছে মানে এই স্বত্ব 79 চনত খোৱা আছিল আমাৰ গাঁওবিলাক। 79 চনত খোৱাৰ পাছত 2000 চনত চৰবিলাক পৰিল। চৰবিলাক পৰাৰ পাছত আমাৰ হিন্দু মুছলিম 7খন গাঁৱে লগ লাগি আঞ্চলিক ভিত্তিত মাটিটো গ্ৰুপ কৰি ভাগে ল'লা। ভাগে লোৱাৰ পাছত কল্লা কি ৰাইজে এটা প্ৰচিডিং ল'লা, যেতিয়া আমাৰ মাটি জৰীপ হ'ব সেই জৰীপত গাঁৱৰ মাটি গাঁৱে যাব লাগিব। সেই যেতিয়া সেই জৰীপটোৰ শুনলা শব্দ শুনলা ছাৰ্ভে আহিল, দালাল মাহে মাটি মাহ ফাটাবাত বিকি গেল। কিন্তু আমি মিয়াৰ বৰ্ডাৰত আমি এত লাইন মাত্ৰ 15 ঘৰ মানুহ আছোঁ। আমি 6 ঘৰ সমষ্টিৰ মানুহ, আমি আমবাৰীৰ ভূমিৰ মানুহ। কিন্তু পিতৃ সম্পত্তি আছিল এতিয়া আমাৰ মাটিৰ খাজানা ৰচিদ পৰ্যন্ত আছে, বুজি পাইছে? সেই দালালকেইটাই বিক্ৰী কৰিছে আৰু এই মাটিখিনিতে লাগি থাকে। আৰু এটা 1 নম্বৰ দালাল হ'ল হজৰত গামুৰাজন চলাৰৰ পইচা 3000কে লৈছে, আজিলৈকে মানুহক চলাত দিয়া নাই। গতিকে দুখৰ বিষয়। ইয়াত বহুত কেছ চলি আছিল, মই বহুত কেছত ভুক্তভোগী, কিন্তু কেছতো উলিয়াব পৰা নাই আজিলৈকে। ইতানো আছে, মোৰ ৰেকৰ্ড পাতি আছে। আপোনাৰ মাটি উদ্ধাৰ হৈছে নাই? মোৰ মাটিটো ইতানো উদ্ধাৰ কৰি দিব পৰা নাই চৰকাৰে, কিন্তু আমি গ্ৰুপৰ মাটি দেখাই আছোঁ, কিন্তু আমি মাটি বিকা নাই। এইবিলাক যে ঘৰ ভাঙিলে এইবিলাক কি মাটি আছে? এইবিলাক আপোনাৰ কাৰোবাৰ চুকে নিদিছিল, খাব নোৱাৰি, বিকা নাই। কিন্তু এই যিটো সেইভাগে সেইখিনি আছে সেইখিনি বিক্ৰী কৰিছে, নিজে মালি বিক্ৰী কৰিছে। এই মাটিখিনি চৰকাৰী নহয়, কাৰ মাটি এতিয়া বিকছি সি দখল কৰি। সেই ঘৰ নভাঙিলে সেইবিলাক চাওক। বস্তুবিলাক কৰে যদি চৰকাৰে গোটাই কৰক এবছৰ, কিন্তু মিয়াখিনি বলপূৰ্বক কৰিব নাই, কিনি লৈছি। আপোনালোকে আবেদন কৰিছিলে? আমি আবেদন কৰিছিলোঁ, কৰিয়ে আছোঁ। এতিয়া আমি 2-4টা মানুহ পাত্তা নাপাওঁ নহয়। আজিতো চক্ৰ বিষয়া আছে ইয়াত উপস্থিত, চক্ৰ বিষয়াক লগ কৰিছিলোঁ। আগৰ বাইদেউৰ লগত কথা পাতিছিলোঁ, এতিয়া জনক কথা পতা নাই। তাৰ বাইদেউ আগৰ বাইদেউজনে কৈছে তোমালোকৰ যদি মাটি আছে তোমালোকে হাইকোৰ্ট কৰিব লাগিব, কিন্তু আমি জোখাটো জুখি থাকিব পাৰিম, কিন্তু কাৰো ঘৰ ভাঙি দিব নোৱাৰোঁ। আজি কি পৰ্যায়ত ঘৰবিলাক ভাঙিলে মানুহখিনি, সেইটোহে মানে আপত্তি কৰিছোঁ আমি। কিবা নটিচ চটিচ পাইছে নেকি? আমি একো নটিচ পোৱা নাই, নটিচ একো পোৱা নাই। গামুৰাই মুখেৰে জনাইছে? নাই, একো জনা নাই। গামুৰাটো বদ পাইছে আপোনাৰ, সি খালি এবাগৰ পৰা পইচা ল'ব, সেবাগৰ পৰা পইচা ল'ব, মানে একে ঘৰৰ মানুহ জ্বালা দি থাকে। আমাৰ 6 ঘৰ সমষ্টিৰ মানুহ, আমাৰ পিতৃ সম্পত্তি আছিল ইয়াতে 79 চনত খোৱা আছিল। আপোনালোকৰ মাটিবিলাকৰ খাজানা ৰচিদ আছে, আমি খাজানা আৰু খাজানা দিব 18ক লৈ খাজানা দিয়া ৰচিদ আছে আমাৰ। কি নাম আপোনাৰ? কি মোৰ নাম খৈবৰ আলী, ইটা ধাৰ খোৱা আছিল। ঠিক আছে। মোৰ এটা অভিযোগ খোজা নাছিলোঁ, যেতিয়া জ্বালা দিব জ্বালাত চব কথা ওলাই আহিব। এতিয়া আপোনাৰ কি বিচাৰে? এতিয়া আমাৰ মাটি আমাৰ লাগে, কিন্তু আমাৰ নটিচ নিদিয়াকৈ উচ্ছেদ কৰিব নালাগে। মিয়াৰী পাতৰ মাটি উচ্ছেদ কৰে, গোটাই কৰক, গোটাই চত্বৰে কৰক, বিৰিতাৰী লাভ কৰক, মইনাপাৰাৰ লাভ কৰক, গোটাই লাভ কৰক উচ্ছেদ। আমাৰ ক'ব লগা একো নাই, কিন্তু মোৰ পিতৃ সম্পত্তি মই পাব লাগিব। 8 বিঘাই হওক, মানুহ চাই উচ্ছেদ কৰা হয় মানুহ চাই তাৰমানে দালাল কেইটামান লগ লাগছি। বিকা দালাল কেইটা এইখিনিতে মাথা মাৰি থাকে। 1 নম্বৰ লক্ষী, 1 নম্বৰ তমিজ, 1 নম্বৰ পদ্ম মাষ্টৰ, 2 নম্বৰ অমল মাষ্টৰ, এই দালাল কেইটা জড়িত হৈ এইখিনিত জ্বালা দি আছে।